নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি ঘৰৰ চাফাই কাম আৰম্ভ কৰিছোঁ। ঘৰত যিহেতু কোনো নাই, সেইকাৰণে ঘৰটোকে এনেকৈ চাফা কৰি লওঁ বোলো। গোটেই প্ৰটিন কটাব, গোটেই ধূলি হৈ আছিলে দেখিছেনে, এইবোৰ ৰুম এনেকুৱাই হৈ আছে। ইমানেই ধূলি আছে মানে ধূলি চাফা কৰোঁতে গোটেই নাকে মুখে গোটেই ঢকা হৈ গৈছেগৈ। যিহেতু মাস্কো নাই, মাস্কবোৰ সেই কৰোণা টাইমতে আৰু মাস্ক ক'ত হেৰালে ক'ত সোমাই আছে ঠিকান নাই। কৰোণাও গ'ল, মাস্কো গ'ল। তাৰমানে মাস্ক নহ'লে কি হৈ যায়, নাকে চাকে নোসোমাই। প্ৰটিনটো বৰ বেয়া যে ধূলিটো গোটেই দেখিছেনে, এখন ধূলি ফুল হৈ আছে। এইটো ৰুম বাকী আছেগৈ আৰু আগফালৰ কৰিডৰটো আছেগৈ অলপমান। তাৰপৰা আগফালৰ যিটো পৰ্টিক বনাম, সেই পৰ্টিকটো অকণমান আছেগৈ, বেলেগবোৰ প্ৰায় হৈছেগৈ। আৰু এই আমাৰ যোগালী বাইকৰ লগত এইফালে গৈছিলেগৈ। তাৰমানে কি হৈছে, দাদাহঁতৰ ছোৱালীজনী আহিছে, তাইৰ লগতে আছিলেগৈ। এতিয়া কটাক্ট হৈ গৈছে। সেই দেউতা গ'ল পথাৰলৈ, দাদা গ'ল বাগানলৈ, মাকে আৰু আমাৰ মায়ে গ'ল এতিয়া হেৰিলৈ পথাৰত ধান কাটিবলৈ। আজি যিহেতু শেষ হ'বগৈ, মানুহ আহিছে আজি লাষ্ট যে, সেইকাৰণে চব ওলাই গৈছেগৈ। এইফালে এইখন আঁতৰাই থৈ যাবলৈ ক'লোঁ, আঁতৰাই থৈ নগ'লে। সেইকাৰণে তাৰপৰা এইটো ৰুম চাফা কৰিবলৈ নহ'বই, কাইলৈহে এইটো ৰুম চাফা কৰি। তাৰপৰা এইফালে পানী আনি থৈ দিছোঁ। পানী তাৰমানে এইটো গোটেই ধুব লাগিব। ধুবলৈ মানে পোচা লগাবলৈ কি হয় জানো, পাৰোঁগৈ নে নোৱাৰোঁগৈ। তাৰমানে বৰ হাউলি বৰ আমনি লাগেগৈ নহয়। এইকেইটা ৰুম গোটেইকেইটা চাফা কৰি হৈ গ'ল। ব্ৰাছে যোনবোৰ অকণমান ধূলি লাগি আছে ছাইডত, সেইবোৰ এনেকৈ লাগি আছে যে, এইবোৰ ব্ৰাছে ধুনীয়াকৈ চাফা কৰি দিছোঁ। প্ৰটিন মৰাটো আমাৰ এইবাৰ অকণমান বেয়া হ'ল। তাৰমানে কি হৈ যায় দেখিছেনে, অকণমান আঁচ থাকি গ'ল এনেকৈ। তাৰমানে কিবা চিজ মাৰোঁতে এতিয়া বেয়া কৰিলে। আজি আহিম বুলি কৈছিলে, আকৌ নাই। কালি পইচা চইচা দি দিলোঁ, আহেনে নাহে এতিয়া মিস্ত্ৰী বৰ তাৰমানে বিশ্বাস এটা কৰি পেলাই দি দিলোঁ। এতিয়া কি হ'ব, উপায় নাই, নাহেনে আহিম বুলি কৈ থৈ গ'ল। তাৰপৰা এইটো ৰুম আছেগৈ, এইটো ৰুম গোটেই চাফা কৰিব লাগিব এতিয়া। তাৰপৰা আকৌ দেখিছেনে, ভেণ্টিলেটৰবোৰ মকৰা জাল আৰম্ভ হ'লেই। তাৰমানে কি হৈ যায়, মানুহ সোমোৱাই নাই, মকৰা আগতেই সোমালেহি। প্ৰটিন কাটি প্ৰায় ঘৰটো হৈ গ'লগৈ। ঘৰটো প্ৰথম প্ৰটিন কাটি এনেকুৱা লাগিছে, কেনেকুৱা লাগিছে দেখিবলৈ আপোনালোকে কমেণ্ট কৰি জনাবচোন। ষ্টেপটো বনাবগৈ পৰাই নাই। ষ্টেপ যিটো গ্ৰেনেড দিম যে, গ্ৰেনেড দিবলৈ বহুত দাম যে গ্ৰেনেড, আৰু মিস্ত্ৰীকেইটাও তাৰমানে বহুত ল'বগৈ যে গ্ৰেনেড। সেইকাৰণে কেইদিনমান ৰখি দিলোঁ। তাৰমানে চিলিং আৰু এইটো ষ্টেপটো একেলগতে গোটেই গ্ৰেনেড পাথৰ লগাই দিম। এইফালে চিলিং লগা হোৱাগেই নাই নহয়। তাৰমানে চিলিংখন কিছুমানে কৈছে তাৰমানে ফল চিলিং লগা, কিছুমানে AC বৰ্ড লগা বুলি কৈছে। AC বৰ্ড লগালে অকণ সস্তাত পৰিবগৈ। তাৰপৰা যদি ফল চিলিং লগাওঁ আৰু বহুত পৰিবগৈ নহয়। কি হয় চাওঁচোন, বাজেটটো চাই ল'ব লাগিব। এনেই উধামূলকৈ পইচাবোৰ খৰচ কৰিবলৈও মন নাই যোৱা। তাৰমানে ঘৰতে গোটেই পইচাকেইটা সোমাই দিবলৈও মন নাযায় নহয়। এইটো ৰুম টাইলছ লগাই হ'লগৈ, কিন্তু এই ৰুমটোৰ কথা এটা হ'ল নেকি, টাইলছ লাষ্টত অলপমান কমি গ'লগৈ। তাৰমানে এই টাইলছটো কমি গ'ল, বেলেগ টাইলছ এতিয়াও 6-7 পইণ্ট বেছিয়ে হৈ আছে। কিন্তু এইটো বেলেগ টাইলছ এটা লগাবলগীয়া হৈ গ'লগৈ। চুকত ইমান গম নাপায় আৰু সেইকাৰণে ঘৰটো মানে চাংফলতে সোমাই থাকিব নেদেখি। এইফালে গোটেইকেইটা পৰা একেই টাইলছে হৈছেগৈ। তাৰপৰা কি হৈ গ'ল, প্ৰটিন লগোৱাকেইটাক ক'লোঁ যে তাতে প্ৰাইমাৰ মাৰোঁতে পেলাওঁতে চাফা কৰি থৈ যাবি। এহেঁত দিছেনে চাফা নকৰিলে। এইবোৰ চাফা কৰোঁতে এতিয়া বহুত দেৰি লাগিবগৈ। গোটেই মানে এইবোৰ কি যে ইমান দিগদাৰ নাই বাৰু। সিহঁতৰ প্ৰটিন কটা যিখন প্লেটখনে অকণ মাৰি দিলে চাফা হৈ গৈছে। কিন্তু কাম এটা বাঢ়িলে নহয়, সিহঁতে লগালগ চাফা কৰি যোৱাহেঁতেন ইমান কাম নাবাঢ়িলেহেঁতেন। এতিয়াও আৰু এটা হাজিৰা ল'ব লাগিব চাই। গোটেই ঘৰটো চাফা কৰোঁতে বহুত টাইম লাগি যাব। তো আজি মই ৰাতিপুৱা কৰিয়ে আছোঁ। 2টা ৰুম আৰু চাফা কৰিবলৈকে আছেগৈ। 3টা ৰুম চাফা কৰি হৈছে, উপায় নাই। বাৰান্দাখন চাফা কৰিবলৈ বা কৈ পেলাই ছোৱালীও চাবলগীয়া হৈছে। চাফা কৰিয়ে আছোঁ ৰাতিপুৱাৰ পৰা হাৰোতে একদম আমনি লাগি গৈছেগৈ। এইফালে চৰ্দি লাগি গৈছেগৈ ধূলি সোমাওঁতে। নাকৰ ফুটা তাৰমানে বন্ধ হৈ গৈছেগৈ। মাস্কখন এতিয়া ক'ৰবাত বিচাৰিবগৈ লাগিব যেন পাইছোঁ। এইটো ৰুমত যিটো বহুত ধূলি আছে যে। ভাল চা, গান এটা গাই দিয়াচোন। এইফালে চোৱা, গান এটা গাই দিয়া। ক'তা তাৰপৰা দেখিছেনে, গান এটা তাৰমানে কিবা এটা কৈ থাকিলে নহয় জোৰ চাই চিঞৰি দিব। তাৰপৰা ওচৰত যেতিয়া মোবাইলটো চাই দি তাৰমানে নাই, মাতটো বন্ধ তাৰমানে একদম।